মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব এই মাহৰ শেষৰ ফালে মেট্ৰিকৰ ৰিজাল্ট দিবৰ কাৰণে সেৱাই সম্পূৰ্ণ ব্যৱস্থা বহুতৰ মনত এইটো এটা আছে যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব এই মাহৰ শেষৰ ফালে মেট্ৰিকৰ ৰিজাল্ট দিবৰ কাৰণে সেৱাই সম্পূৰ্ণ ব্যৱস্থা মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব এই মাহৰ শেষৰ ফালে মেট্ৰিকৰ ৰিজাল্ট দিবৰ কাৰণে সেৱাই সম্পূৰ্ণ ব্যৱস্থা বহুতৰ মনত এইটো এটা আছে যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব এই মাহৰ শেষৰ ফালে মেট্ৰিকৰ ৰিজাল্ট দিবৰ কাৰণে সেৱাই সম্পূৰ্ণ ব্যৱস্থা মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব এই মাহৰ শেষৰ ফালে মেট্ৰিকৰ ৰিজাল্ট দিবৰ কাৰণে সেৱাই সম্পূৰ্ণ ব্যৱস্থা বহুতৰ মনত এইটো এটা আছে যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব এই মাহৰ শেষৰ ফালে মেট্ৰিকৰ ৰিজাল্ট দিবৰ কাৰণে সেৱাই সম্পূৰ্ণ ব্যৱস্থা মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব এই মাহৰ শেষৰ ফালে মেট্ৰিকৰ ৰিজাল্ট দিবৰ কাৰণে